Good evening everyone. Welcome to my Dipanko Blog YouTube channel. আজি লৈ আহিছো আমাৰ যিখিনি মই অথনি আপোনালোকক আগত যিখিনি কোৱেশ্চন দাঙি ধৰিছিলো তাৰে যিখিনি আনসাৰ খিনি মই আৰু মোৰ আমাৰ গুৰুজী সকল আছে আমাৰ যিখিনি আমাৰ মেকানিক আছে তেওঁলোকৰ পৰা গুটেখিনি কালেক্ট কৰিলো আৰু সেইখিনি আপোনালোকৰ মাজত মই লৈ আহিছো তাতে এটা মাজতে এটা কথা কৈ দিও যে আজি যিটো আমাৰ এবি আৰু ইবি কাট অফ মাৰিছে হসাই বহুত কাট অফ গৈছে যিকলে পাইছে তেওঁলোকক শুভেচ্ছা জনালো যে আগন্তুক দিনত আকৌ আগুৱাই যাওক আৰু যিসকলে আপোনাৰ বা কাটঅফত পোৱা হোৱা নাই তেওঁলোকো দুখ কৰিবলগীয়া একো নাই চেষ্টা কৰি থাকিব নেক্সট আকৌ ট্ৰাই কৰিব একো নাই সময় আছে সময় খালি সদ্ব্যৱহাৰ কৰি যাব যাতে আগন্তুক দিনত আকৌ ভালকে আপোনালোকে দিব পাৰে তাকে মোৰ কামনা এতিয়া আহো যে কি মই যিখিনি আপোনালোকক কোৱেশ্চন দিছিলো তাৰ সকলোখিনি আনসাৰ মই আপোনালোকৰ মাজত দাঙি ধৰিবলৈ আহিছো আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আপোনালোকে মৰম দিব তেতিয়া মোৰ উৎসাহ জাগে যে মই আপোনালোকক এনেকৈ ধৰণে আকৌ নেক্সট ষ্টেপ ল'বলৈ যে আৰু এতকে ভাল কাম কৰিব মন যায় যাতে আগুৱাই যাব পাৰো ময়ো পাৰো বা আপোনালোকো আগুৱাই যাব পাৰে তাৰে কামনা হেহে মই এটা সকলোখিনি প্ৰশ্ন মই দাঙি ধৰিছো এটা প্ৰথম কোৱেশ্চন হৈছে কি ৰেডিঅ'ৰ কাম কি ৰেডিঅ'ৰ কাম হ'ল যিখিনি আমি ইঞ্জিনৰ পৰা হয় যিখিনি গৰম আমাক কুলেন সেই গৰম কুলেনখিনি আমি কি ৰেডিঅ'টো আমাৰ ঠাণ্ডা কৰি ৰাখে সিম্পল আৰু মই সিম্পলখিনে লৈছো কাৰণ কেলে ইমান এটা বিশেষ ভিতৰলৈ যোৱা নাই কাৰণ কেলে তুমি যিমানে ভিতৰলৈ যাব বিচাৰিবা তেতিয়া কি হয় তোমাক বেলেগ এটা ধৰণৰ কোৱেশ্চন কৰি গৈ থাকিব পা এনেকুৱা তাত হৈছে মোৰ লোৱা কিছুমানে কৈছে যে মই স্যাৰ সেইটো কোৱাৰ পিছত মই আকৌ নেক্সট ষ্টেপ তাতকে এটা বেছি টান দি দিলে সেইকাৰণে খালি সদায় যিটো বেছিক সিম্পল জনাটো তাৰমানে কি জনাটো ভাল কিন্তু সিম্পলকে কোৱাটো মই ভাবো যে নিজৰ কাৰণে সুবিধাজনক কাৰণ কেলে তুমি যদি বেছি কৰিব যোৱা নহয় তোমাৰ নিজৰে বিপদ হয় তাৰমানে কি হয় যোৱাটো আৰু অলপ সুধু নেকি এনেকৈ সুধি থাকোঁতে যেতিয়া এটা নোৱাৰিবা তেতিয়া তুমি কেনচেল হৈ যোৱা চান্স থাকে সেইকাৰণে সদায় যিটো বেছিক তুমি সিম্পল সেইটোকে ক'ব বিচাৰিবা নেক্সট আছিলে ডিপিএফৰ ফুল ফৰ্ম কি ডিপিএফৰ ফুল মানে হ'ল যিটো আমাৰ ডিপিএফ সাধাৰণতে আমাৰ যি BS6 বলেৰো হওক বা যিকোনো গাড়ী হওক BS6 ডিজেল গাড়ীবিলাকতে ব্যৱহাৰ হয় সেইকাৰণে কয় কি তাৰ নাম হ'ল ডিজেল পাৰ্টিকুলাৰ ফিল্টাৰ তাৰ কাম হ'ল কি আমাৰ যিখিনি আমাৰ তাত আমি যেনেকৈ ইউৰিয়া ভৰাওঁ বুলি যে আমি কৈছিলোঁ তাৰ যিখিনি পলিউশ্যন এই পলিউশ্যনখিনি এবজৰ্ব কৰি আমাৰ যিখিনি চাইলেঞ্চাৰ যে আমাৰ বাঢ়ি কৰি দিয়ে সেই তাতে কি হয় সেই বস্তুটো হ'ল DPF আৰু মই লগতে এটা কৈ দিওঁ যে DPFৰ যেতিয়া জাম হোৱাৰ ফলত কি হ'ব পাৰে গাড়ীখনত চিম্পলকৈ বেছিক যে গাড়ীখনৰ আমাৰ মই আগৰ ভিডিঅ'ত মই দিছোঁ যে পিক আপটো কমি যাব পাৰে যেতিয়া গাড়ীখন তুমি ধৰিবা যে গাড়ীখন কি হ'ল বা আগতে পিক আপটো যিমান আছিলে আজিকালি সিমানজন নোহোৱা হ'ল তেতিয়া গম পাবা যে কি গাড়ীখনৰ তেতিয়া কি হয় DPFটো ক্লিন কৰিবলৈ হৈছে আৰু DPF ক্লিন কৰিবলৈ কি বস্তু ব্যৱহাৰ কৰা হয় সেইখিনি মই মোৰ ভিডিঅ'ত চাবা মই সুন্দৰকৈ দি থৈছোঁ এতিয়া নেক্সট কুৱেশ্যনটো হ'ল যে কি যিটো আমাৰ BS4 আৰু BS6ৰ এটা চিম্পল ডিফাৰেঞ্চ যেনেকৈ আমাৰ BS4 ডিজেল গাড়ী হ'লেও আমাৰ ইউৰিয়া ব্যৱহাৰ নহয় যেনেকৈ BS6ত আমাৰ ইউৰিয়া ব্যৱহাৰ হয় এনে চিম্পলকৈ ক'বা খালি লাইট এনেকৈ ক'বা নেক্সট হ'ল এতিয়া ক'ব আহিছোঁ কি আমাৰ প্ৰেছাৰ প্লেট আমাৰ প্ৰেছাৰ প্লেট আৰু ক্লাছ প্লেটৰ কাম হ'ল আমাৰ যিটো ফ্লাই হুইল থাকে এই ফ্লাই হুইলক গিয়াৰৰ পৰা এংগেজ আৰু ডিছএংগেজ কৰা তোমালোকে এনেকৈ চিম্পলকৈ কৈ দিবা যে প্ৰেছাৰ প্লেটৰ কাম হ'ল ফ্লাই হুইলক গিয়াৰৰ পৰা এংগেজ কৰা আৰু ডিছএংগেজ কৰা কামত ব্যৱহাৰ কৰা হয় এতিয়া নেক্সট মই কৈ আছোঁ আৰু মোৰ নেক্সট কুৱেশ্যন আছিলে যে যিটো আমাৰ BS6ৰ ইঞ্জিন অইল কেপাচিটি কিমান এইটো তোমালোকে চবেই জানে যে 6 লিটাৰ এটা নেক্সটটো হ'ল কি ফিউল ইনজেক্টৰ কাম কি এতিয়া ফিউল ইনজেক্টৰ কাম হ'ল যে কি আমাৰ যিবিলাক ডিজেল চিলিণ্ডাৰ আছে ডিজেল চিলিণ্ডাৰত ফিউল ইনজেক্টৰে ফিউল স্প্ৰে কৰি দিয়া তোমালোকে এনে চিম্পলকৈ কৈ দিবা আৰু নেক্সট কুৱেশ্যনটো হ'ব স্প্ৰে কৰি দিয়া নহবা কি ক'বা যে ছাপ্লাই কৰি দিয়া এনেকৈ কৈ দিবা আৰু চিম্পলকৈ আৰু 6ত আপোনাৰ কেইটা চিলিণ্ডাৰ আছে এটা 3 চিলিণ্ডাৰ লগতে মই এটা কথা কৈ দিওঁ যে কি আমাৰ তোমাৰ কুৱেশ্যন তেতিয়াও সুধিব পাৰে যে বলেৰোখনত কেইটা চিট আছে কিমান চিটীয়া কাৰ বলেৰোখন সেনেকৈ সুধিব পাৰে তেতিয়া তুমি ক'বা যে 7 চিটাৰ ছাৰ এনেকৈ ক'বা লগতে কিছুমান নিজৰ চাই যাবা আৰু এতিয়া নেক্সট কুৱেশ্যনটো কি আছে কি আমাৰ পিষ্টনৰ কাম কি
আমাৰ পিষ্টনৰ কাম হৈছে কি আমাৰ পিষ্টন চিলিণ্ডাৰ থাকে পিষ্টন চিলিণ্ডাৰ বৰ ভিতৰত আমাৰ পিষ্টনৰ কি কম্প্ৰেছনৰ সৃষ্টি কৰা তোমালোকে এনেধৰণে ক'বা আজিলৈ ইমানতে মই নেক্সট কিবা যদি কুৱেশ্যন আছে মই নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম আজিলৈতে ইমানতে মোৰ সামৰিছোঁ আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগত আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব যেতিয়া মই